हेलो फ्रेंड्स मैं आज एक नतुन भिडिओ लै आपनलोকৰ ওচৰলৈ আহিছোঁ একেবাৰে सिम्पल আৰু একদম টেষ্টি হয় গতিকে ভিডিওটো শেষলৈকে চাবলৈ নাপাহৰিব ৰেচিপিটোৰ কাৰণে মই এটা ডাঙৰ কাপৰ চুজি লৈছোঁ কেইটামান শুকান জিৰা লৈছোঁ কেইটামান সৰিয়হ বগা সৰিয়হ লৈছোঁ নৰসিংহৰ পাত কেইখিলামান লৈছোঁ দুটা পিয়াজ মিহি মিহিকৈ কাটি লৈছোঁ এটা বিলাহী টুকুৰা টুকুৰকৈ কাটি লৈছোঁ কেঁচা জলকীয়া দুটা মিহি মিহিকৈ কাটি লৈছোঁ আৰু 2 চামুচ সৰিয়হৰ তেল লৈছোঁ এতিয়া কেৰাহীটো বহাই দিছোঁ লাহেকৈ অলপমান গৰম হ'বলৈ দিছোঁ কেৰাহীটো তাতে এতিয়া যিখিনি চুজি লৈছিলোঁ 1 কাপমান সেইখিনি অকণমান ভালদৰে ৰঙা হোৱাকৈ ভালদৰে ভাজি ল'ম এয়া চাওক চুজিখিনি দি দিছোঁ আৰু অকণমান লাহে লাহে যাতে তলৰ পৰা লাগি নাযায় এতিয়া চুজিখিনি কাঢ়ি ৰাখিলোঁ মই ভালদৰে ভাজা হৈ গ'ল এতিয়া মই কেৰাহীটো বহাই দিছোঁ তাতে তেলখিনি বাকি দিছোঁ এতিয়া অলৰেডি কেৰাহীটো অলপ হিট হৈয়ে আছিলে গতিকে তেলখিনি সোনকালে পকি যাব আৰু মই একদম কমাই জুইটো দি ৰাখিছোঁ ভালখিনি তেলখিনি চাওক এয়া গৰম হ'বলৈ ধৰিছে লাহে লাহে ভালদৰে গৰম হোৱালৈ অকণমান ৰখি এতিয়া মই ইয়াতে জিৰাটো দি দিছোঁ গোটা জিৰা কেইটামান লৈছিলোঁ গোটা জিৰা কেইটা দিম আৰু লগতে বগা সৰিয়হ যিকেইটা লৈছিলোঁ সেইকেইটা দি দিম তাতে আৰু সৰিয়হ দিয়াৰ পিছত কেৰাহীটো অকণমান ঢাকনি দি পেলাই লগাই ৰাখিব নহ'লে সৰিয়হটো বহুত ফুটে আজি মোৰ তেনেকুৱাই হৈ গ'ল মই কথাটো গম পোৱা নাছিলোঁ গতিকে সৰিয়হখিনি ফুটিছিলে এয়া চাওক মই সৰিয়হখিনি ভালদৰে ভাজি লৈ জিৰাখিনিও গোটা জিৰাখিনিও ভালদৰে ভাজি লৈ পেলাই তাতে পিঁয়াজ আৰু দুটা কেঁচা জলকীয়া মই মিহি মিহিকৈ কাটি লৈছিলোঁ গতিকে সেইখিনি ভালদৰে দি এতিয়া অলপ সময় একদম পিঁয়াজখিনি কালাৰটো চেঞ্জ নোহোৱালৈকে আপোনালোকে ভাজি থাকিব চাওক এতিয়া ভালদৰে একদম মই জুইটো কিন্তু বহুত কমাই দি ৰাখিছোঁ গতিকে একদম কমাই পেলাই ভাজি থাকিব ভালদৰে পিঁয়াজখিনি একদম কালাৰটো যেতিয়া চেঞ্জ কৰিব তেতিয়া আপোনালোকে বাকী যিখিনি ভেজিটেবল ৰাখিছে কাটি পেলাই সেইখিনি আপোনালোকে তাত দি দিব এতিয়া মই ইয়াতে নৰসিংহৰ পাত কেইখিলামান ধুই ৰাখিছিলোঁ আৰু ইয়াৰ মেইন ইনগ্ৰিডিয়েণ্ট হৈছে নৰসিংহৰ পাতটো দিলে মানে তাৰ যিটো টেষ্ট হয় আৰু তাৰ যিটো স্মেল হয় সেইটো মানে ৰেচিপিটোত বহুত ধুনীয়াকৈ আহি যায় গতিকে আমি যিহেতু সাউথ ইণ্ডিয়ান এটা ৰেচিপি বনাই আছোঁ গতিকে সাউথৰ ফালেতো নৰসিংহ আৰু নাৰিকল সেইটো বেছিকৈ ব্যৱহাৰ হয় গতিকে মই নাৰিকলটো ইউজ কৰা নাই গতিকে মই নৰসিংহ পাতটো ইউজ কৰিছোঁ ইয়াতে এতিয়া গাজৰ মিহি মিহিকৈ কাটি ৰাখিছিলোঁ আৰু এটা বিলাহী ডাঙৰ চাইজৰ বিলাহী এটা ভালদৰে মিহি মিহিকৈ কাটি ৰাখিছিলোঁ গতিকে সেইখিনি পিঁয়াজখিনি ভালদৰে ভাজা হৈ যোৱাত মই সেই বিলাহী আৰু গাজৰ টুকুৰাটো মই কাটি পেলাই মই তাতে ইয়াতে অলপ নিমখ দি দিছোঁ এয়া টেষ্টৰ কাৰণে অকণমান চেনি ছটিয়াই দিছোঁ
এতিয়া ভালদৰে চুজিখিনি দি অকণমান লৰাই দিম। এতিয়া ভেজিটেবলখিনি ভালদৰে ভাজা হৈ গৈছে। লাহেকৈ ইয়াতে ভাজি থোৱা চুজিখিনি মই ঢালি দিম আৰু চব্জিখিনিৰ লগত ভালদৰে মিক্স কৰি দিম। চাওক ভালদৰে মিক্স হৈ গৈছে। ভালদৰে মিক্স কৰি ইয়াতে পানী দি পেলাই অলপ সময় ভাজি থাকিব লাগিব। এতিয়া মই 2 গিলাচ পানী ইয়াত এড কৰি দিম। ফাইনেলি এইখিনি ৰেডি হৈ গৈছে উপমাখিনি। চুজিখিনিও ভালদৰে বইল হৈ গৈছে আৰু হেতাৰ পৰা অকণমানকৈ লাগি গৈছে। এতিয়া মই জুইটো অফ কৰি পেলাই মই অকণমান ঠাণ্ডা হ'বলৈ দিম। ৰেচিপিটো কেনেকুৱা হৈছে জনাবলৈ নাপাহৰিব আৰু মোৰ চেনেলত যদি আপোনালোকে নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিব, লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু আপোনালোকে অতি সহজ হয় ৰেচিপিটো বনাই চাব ঘৰত এবাৰ।